নমস্কাৰ, মোৰ নাম হৈছে অভিজিত গোস্বামী। পুনৰবাৰ এভি স্মাৰ্ট টেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লকডাউনৰ সময়ছোৱাত এচেঞ্চিয়েল ছাৰ্ভিচবিলাকৰ কাৰণে যি পাছৰ দৰকাৰ হৈছিলে, সেই পাছৰ কাৰণে বৰ্তমান আপোনালোকে ক'লৈকো গৈ আপোনালোকে পাছখন এপ্লাই কৰিব নালাগে। ঘৰতে বহি আপোনালোকে 10 মিনিটৰ ভিতৰত ইমেইল আইডিৰ জৰিয়তে পাছখন এপ্ৰুভ কৰাই ল'ব পাৰিব। আৰু বেলেগ বেলেগ ডিষ্ট্ৰিক্টত বেলেগ বেলেগ ধৰণে পাছখন আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু সকলোখিনি ডিষ্ট্ৰিক্টৰ যি লিংক আছে এপ্লাই কৰাৰ, সেই লিংক মই ডেছক্ৰিপশ্যনত, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই আপোনালোকক দি দিম। গতিকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ আপোনালোকে লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে আহক আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। মই এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণৰূপে দেখুৱাই দিম কেনেধৰণে আপোনালোকে সেই পাছসমূহৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। এচেঞ্চিয়েল ছাৰ্ভিচবিলাকৰ কাৰণে যি পাছৰ প্ৰয়োজন হৈছিলে, সেই পাছখন আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব আৰু কি কাৰণে আপোনালোকে পাছখন পাব, সেইখিনি আমি চাম। আহক ক্ৰমত যাব, আৰু আচলতে ক্ৰমত যাবই নালাগে। আপোনালোকক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই সকলোখিনি লিংক আপোনালোকক দি দিম। প্ৰথমতে মই যিহেতু লখিমপুৰ হয়, লখিমপুৰৰ ছাইটটো আপোনালোকক মই দেখুৱাই দিছোঁ। লখিমপুৰৰ এটা ৱেবছাইট আছে যিটো clepia.com হয়। ক্লেপিয়াৰ যোগেদি আপোনালোকে এইখিনি কৰিব পাৰিব। সেই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে পেজটো বহুত চিম্পুল হয়, বিশেষ কনফিউজ হ'ব লগা একো নাই। লখিমপুৰ পুলিচ খোল খাব। গতিকে এই ক্লেপিয়া যিটো আছে, এইটো আপোনালোকে নগাঁও, ডিব্ৰুগড় আৰু লখিমপুৰত ক্লেপিয়াৰ জৰিয়তে পাব। আৰু গভৰ্ণমেণ্টৰ এটা ছাইট আছে, সেইটোত আপোনালোকে সকলোখিনি যি ডিষ্ট্ৰিক্টত আছে সেইখিনি মই আপোনালোকক সকলোখিনি কৈ দিম। ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ পেলাই পাছখন এপ্লাই কৰিব পাৰিব। গতিকে যিটো লিংক আছে, সেইটো লিংকত ক্লিক কৰাৰ লগে লগে এই পেজটো খোল খাব। গভৰ্ণমেণ্টৰ যিটো ছাইট আছে সেইটো অকণমান বেলেগ হয়, মই আপোনালোকক দেখুৱাই দিম। লখিমপুৰ পুলিচ খোল খাব। লখিমপুৰৰ যদি আপোনালোকে লখিমপুৰৰ হয়, তেনেহ'লে পাছ এপ্লাই কৰিবলৈ কেনেকৈ এপ্লাই কৰিব লাগিব, দুটাই অপশ্যন ইয়াত দেখা পাব। ইয়াতে আছে ভেৰিফিকেশ্যন, পাছ ভেৰিফিকেশ্যন আৰু পাছ এপ্লিকেশ্যন। গতিকে আমি পাছ এপ্লিকেশ্যনত চুব লাগিব। খোলাৰ লগে লগে আপোনাৰ প্ৰথমতে আহিব বুনিয়াদী তথ্য, বেছিক ইনফৰ্মেশ্যন। বেছিক ইনফৰ্মেশ্যনৰ তলতে দিয়া আছে, ধুনীয়াকৈ লিখা আছে, এবাৰ আপোনাৰ পাছৰ অনুমোদন হোৱাৰ পিছত আপুনি এটা SMS-ৰ জৰিয়তে পাছৰ নাম্বাৰটো লাভ কৰিব আৰু ইমেইলৰ লগত পাছখন সংলগ্ন কৰি দিয়া হ'ব, যিখন আপুনি কাৰফিউৰ সময়ত বিচৰণৰ বাবে প্ৰাধিকাৰীক প্ৰদৰ্শন কৰিব লাগিব। আপোনালোকে ইমেইল আইডি দিব লাগিব। ইমেইল আইডি দিয়াৰ লগে লগে ইমেইল আইডিত যদি আপোনালোকৰ পাছখন ভেৰিফিকেশ্যন হৈ যায়, তেনেহ'লে আপোনালোকৰ ইমেইলত আহি যাব। আৰু ইয়াৰ তলতে দিয়া আছে, আপোনালোকক এটা কথা কৈ থওঁ, যি ষ্টাৰ মাৰ্ক দিয়া আছে, ৰেড দেখিছে, সেইখিনি আপোনালোকে কম্পালচৰি ফিল আপ কৰিব লাগিব। আৰু তাৰ তলতে আছে আপোনাৰ টাইপ অফ পাছ, ইণ্ডিভিজুৱেল, গ্ৰুপ, ফেমিলি আৰু বাইচাইকেল। যদি আপোনাৰ যি কাৰণে দৰকাৰ হয় আপোনালোকে দিব পাৰিব, ব্যক্তিগত, দলীয় বা পৰিয়াল, যান বাহন। আৰু আপোনাৰ এই যি 10টা মোবাইল নম্বৰ দিছে, সেই মোবাইল নম্বৰকেইটা আপুনি দিব লাগিব, যিহেতু আপোনাৰ ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যন হোৱাৰ পিছতহে আপোনালোকৰ পাছখনৰ কাৰণে এটা OTP আহিব, নাম্বাৰটো ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপুনি দিব লাগিব ইমেইল আইডি। ইমেইল আইডিটো দিয়াৰ লগে লগে আপোনাৰ ইমেইলত যদি আপোনাৰ পাছখন ভেৰিফিকেশ্যন হৈ যায়, ইমেইলত আপোনাৰ সেই আইডিটো আহি যাব। পাছৰ ডিটেইলছ আপোনাৰ দিয়া আছে, পাছৰ প্ৰকাৰ, ডিক্লাৰেশ্যন, আৰু তলৰ যিটো অপশ্যন দিছে সেইটো আপোনাৰ কাৰ্যালয়ৰ বাবে, ফৰ অফিচ ইউজ অনলি। ত' পাছৰ ডিটেইলছ আপোনালোকে চুব। পাছৰ ডিটেইলছ চোৱাৰ লগে লগে আপোনাৰ আহিব, প্লিজ মেনশ্যন দ্য ডিটেইলছ অফ দ্য লোকেশ্যন। অনুগ্ৰহ কৰি অৱস্থানৰ বিৱৰণ দিয়ক। পথৰ আৰম্ভণি, আপোনালোকে ক'ৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰিছে আৰু গন্তব্যস্থান ক'লৈকে যাব, এই দুয়োটাই দিব লাগিব। এই দুটা কম্পালচৰি হয়। তাৰপিছতে আপুনি দিব পাৰিব পাছৰ বৈধতা, যিটো ভেলিডিটি থাকিব, সেইটো আপোনালোকে ইয়াতে ডেট চোৱাৰ লগে লগে আপোনাৰ কেই তাৰিখৰ পৰা কেই তাৰিখলৈ দৰকাৰ হয় সেইটো আপোনালোকে দিব লাগিব। আৰু গতিবিধিৰ সময়, মুভমেণ্ট টাইম দিয়া আছে। ষ্টাৰ্ট টাইম, আপুনি কিমান সময়ৰ পৰা কিমান সময়লৈকে আপোনালোকক পাছখন দৰকাৰ হয় সেইটো দিব। পাৰ্পজ, উদ্দেশ্য আছে ইয়াতে। উদ্দেশ্য আপোনাৰ দিছে মেডিকেল ইমাৰ্জেঞ্চি, মেডিকেল ষ্ট'ৰ এণ্ড ডেলিভাৰী, গ্ৰ'চাৰী ষ্ট'ৰ এণ্ড ডেলিভাৰী, ভেজিটেবল ষ্ট'ৰ এণ্ড ডেলিভাৰী, মিল্ক প্ৰডাক্টছ, কুৰিয়াৰ ছাৰ্ভিচ, ছ'চিয়েল ছাৰ্ভিচ, NGO। আৰু যদি আপোনালোকক ইয়াৰ বাহিৰেও যদি বেলেগ দৰকাৰ হয়, তেনেহ'লে আপোনালোকে আদাৰ্ছত কি কৰিব লাগিব। তাৰপিছতে আপুনি দিব লাগিব যুক্তিযুক্ততা, আপোনাৰ কি কাৰণে আপোনাৰ বিশেষ দৰকাৰ হৈছে সেইটো আপুনি ইয়াতে লিখি দিব লাগিব। তাৰপিছতে আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব লাগিব। আপোনাৰ যি নথিপত্ৰ হাতত আছে আপুনি সেইখন আপলোড কৰিব লাগিব। তাৰপিছতে আপোনাৰ ইয়াতে ডিক্লাৰেশ্যন আহিব। ডিক্লাৰেশ্যনটো কিন্তু মাষ্ট হয়, আপুনি ডিক্লাৰেশ্যনত এনেকৈ টাচ কৰিবই লাগিব। তাৰপিছতহে আপোনালোকে কৰিব লাগিব। আৰু যিটো ফৰ অফিচ ইউজ অনলি আছে, তাৰ কাৰণে আপোনালোকে একো কৰিব নালাগে, এইটো অফিচে এপ্লাই কৰিব। তাৰপিছত আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ পাছখন যি ইমেইল আইডি আৰু মোবাইল নম্বৰ দিছিলে, তাতে আপোনালোকৰ কনফাৰ্মেশ্যন পাই যাব, আপোনাৰ পাছখন
এপ্ৰুভ হৈছে নহৈছে। গতিকে এতিয়া আহক আমি বেলেগ ডিষ্ট্ৰিক্টত কেনেকৈ এপ্লাই কৰিব পাৰিব সেইখন চাম, আৰু যিটো এইটো হ'ল ক্লেপিয়া, আৰু যিটো গভৰ্ণমেণ্ট আইডি আছে সেইটো ৱেবছাইট আছে, সেইটোত গৈ আমি চাম কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব। সেই ৱেবছাইটটোত অকণমান বেলেগ ধৰণে এপ্লাই কৰিব লাগিব। এই লিংকটো মই আপোনালোকক ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ আপোনালোকে ক্লিক কৰিলে এই পেজখন খোল খাব। ইয়াতে প্ৰথমতেই আপোনালোকে আপোনালোকৰ ডিটেইলছ দিব লাগিব, আপোনাৰ নাম, মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ, ইমেইল আইডি আপোনালোকে দিব পাৰে, নিদিব পাৰে, টাইপ দিব আপোনালোকে গভৰ্ণমেণ্ট নে প্ৰাইভেট হয় আপোনালোকে সেইটো দিব পাৰিব। তাৰপিছতে আপোনাৰ এড্ৰেছ দিব লাগিব, আপোনাৰ ষ্ট্ৰীট নেম, হাউচ নেম দিব পাৰিব, আপোনালোকে লেণ্ডমাৰ্ক, লোকেলিটি, ৱাৰ্ড নং, ভিলেজ হ'লে ভিলেজ, টাউন, চিটি দিব পাৰিব। ডিষ্ট্ৰিক্ট এতিয়া আমি চাওঁ আহক কিমান ডিষ্ট্ৰিক্টত আপোনালোকে এপ্লাই কৰিব পাৰিব এই পাছ। প্ৰায়খিনি গোটেইখিনি ডিষ্ট্ৰিক্টে আছে, 33 ডিষ্ট্ৰিক্ট হ'ব। বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মেট্ৰ', কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, চাউথ শালমৰা, মানকাছাৰ, তিনিচুকীয়া, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং। তো আপোনালোকৰ যিখন ডিষ্ট্ৰিক্টে হয় সেইটো আপুনি চিলেক্ট কৰিব। তাৰপিছতে আপুনি পুলিচ ষ্টেচন, পোষ্ট অফিচ, আপোনাৰ ব্লক দিবও পাৰে, নিদিবও পাৰে। তাৰপিছতে আপুনি দিব লাগিব পাছ ডিটেইলছ, আপোনাৰ গাড়ীৰ হওক বা বাইকৰে হওক ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব লাগিব। আপুনি কি হয় আপোনাৰ সেইখন দিব লাগিব, 2 হুইলাৰ, 4 হুইলাৰ, LMV, পিকআপ ভেন, ট্ৰাক, আৰু SMV হ'লে যিটো হয় সেইটো আপুনি চিলেক্ট কৰিব। জাৰ্ণি টাইপ, তো আপুনি ছিংগুল ৱেত যাবনে নে আকৌ আপুনি ঘূৰি আহিব সেইটো আপুনি দিব লাগিব। তাৰপিছতে আপুনি নাম্বাৰ অফ পাৰ্চন কিমানজন যাব, ইয়াতে more than 5 হ'লে more than 5, কিন্তু more than 5 যাব নোৱাৰিব। তো ইয়াত আপুনি চিলেক্ট কৰিব কিমানজন যাব আপোনাৰ। তাৰপিছতে দিব ফ্ৰম ডেট, তাৰপিছতে দিব টু ডেট, কেই তাৰিখৰ পৰা কেই তাৰিখলৈকে আপোনাক দৰকাৰ হয়। তাৰপিছতে আপোনাৰ ক'ৰ পৰা যাব আৰু ক'লৈ যাব সেইটো দিব লাগিব ইয়াতে। তাৰপিছতে পাৰ্পছ অফ ট্ৰেভেল, মেডিকেল, কালেকশ্যন অফ ডিষ্ট্ৰিবিউশ্যন অফ গ্ৰচাৰী গুডছ, গভৰ্ণমেণ্ট ডিউটি, আদাৰ এছেঞ্চিয়েলছ, ৰেচনছ অৰ ৱেজেছ, ডিষ্ট্ৰিবিউশ্যন ইন দ্য টি গাৰ্ডেন এৰিয়া, কালেকশ্যন অৰ ডিষ্ট্ৰিবিউশ্যন অফ ভেজিটেবল, ফ্ৰুইটছ এটচেট্ৰা। যদি আপোনালোকে এইকেইটা নহয় তেনেহ'লে আদাৰ এছেঞ্চিয়েলছত দি পেলাই আপোনালোকে যিটো দৰকাৰ হয় সেইটো আপোনালোকে ৰিমাৰ্কছত ধুনীয়াকৈ আপোনালোকে ইয়াত লিখি দিব লাগিব, এই কলমটোত আপোনালোকে লিখি দিব লাগিব। তাৰপিছতে এপ্লিকেশ্যন প্ৰচেছিং লোকেশ্যন, আপোনালোকে যদি যিখন ডিষ্ট্ৰিক্টৰ হয় সেইখনে আপোনালোকে দি দিব। তো ইয়াতে আপোনাৰ গোটেইখিনি ডিষ্ট্ৰিক্ট আকৌ আহি যাব। তো ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব, তাৰপিছতে আই এগ্ৰি কৰিব ডিক্লাৰেশ্যনত। তাৰপিছতে যিটো ৱৰ্ড ভেৰিফিকেশ্যন আহিব সেইটো আপোনালোকে ইয়াত ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যন কৰাৰ পিছতে ইয়াতে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকে যিখন আপোনালোকৰ গাড়ী হওক বা বাইকৰে হওক যি পাছৰ য'লৈকে যাব এছেঞ্চিয়েল সুবিধাৰ কাৰণে সেইখিনি আপোনালোকে লাভ কৰিব পাৰিব।